চিন্তা কৰিব পৰা শক্তিটো মানুহৰ বাবে এটা আশীৰ্বাদ জীৱনৰ বিভিন্ন সময়ত বিভিন্ন কাম কৰোঁতে আমি চিন্তা কৰাৰ প্ৰয়োজন হয় কিন্তু কেতিয়াবা এই চিন্তা কৰা কামটো সমস্যাৰ কাৰণ হ'ব পাৰে আপুনি যদি বেছিকৈ চিন্তা কৰিবলৈ লয় তেনেহলে ই আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব বেছিকৈ চিন্তা কৰিলে আপুনি বহু বস্তু হেৰুৱাব পাৰে আমাৰ বহুতৰে লগাতকৈ বেছিকৈ চিন্তা কৰাৰ অভ্যাস আছে আমি অদৰকাৰী বহু কথাও চিন্তা কৰি থাকোঁ কেতিয়াবা আমি এটা কথাৰ বিষয়ে চিন্তা কৰিয়েই থাকোঁ আমি চিন্তা কৰোঁ কথাটোৰ বিষয়ে মনতে এনালাইসিস কৰি থাকোঁ আৰু ফলত আমি দৰকাৰতকৈ বেছিকৈ চিন্তা কৰোঁ আৰু এনালাইসিস কৰোঁ উদাহৰণস্বৰূপে আমি কোনোবা এজন মানুহক লগ পালে আমি চিন্তা কৰোঁ আমি কেনেকৈ তেওঁৰ লগত কথা পতা উচিত কেনেকৈ আমি তেওঁৰ কথাৰ উত্তৰ দিয়া উচিত তেওঁৰ বডি ল্যাঙ্গুৱেজে কি কৈছে যদি তেওঁ হাঁহি আছে কিয় হাঁহি আছে ইত্যাদি কথা তেনে কৰাৰ ফলত আমি বহু বস্তু মন কৰিবলৈ সময় নাপাওঁ কাৰণ আমাৰ মনটো এই এনালাইসিসবোৰ কৰাত ব্যস্ত আছিল কেনে কথাবোৰ মন কৰিবলৈ আমি সময় নাপাওঁ এক নম্বৰ সেই মানুহজনে কি কৈ আছে আমি সেয়া মন নকৰোঁ দুই নম্বৰ তেওঁৰ লগত কথা বতৰা হৈ থকা অৱস্থাত আমি কি কৰা উচিত এই কথা বেছিকৈ চিন্তা কৰোঁতে আমি বহু দৰকাৰী ইনফৰমেশ্যন বা তথ্যৰ ওপৰত মনোযোগী নিদিওঁ তিনি নম্বৰ আমি বৰ্তমান মুহূৰ্তটোত মনোযোগ দিব নোৱাৰা বাবে আমি কথা বতৰা পতাৰ যি আনন্দ সেয়াও লাভ কৰিব নোৱাৰোঁ চাৰি নম্বৰ আমাৰ মনত ষ্ট্ৰেছৰ সৃষ্টি হয় আমি যদি অনবৰতে কেৱল চিন্তা কৰি থাকোঁ তেতিয়া সেই মুহূৰ্তটোত হৈ থকা কথা বতৰাত মনোযোগ কেন্দ্ৰীভূত কৰিব নোৱাৰোঁ গতিকে তেনে কথা বতৰাৰ ফলাফলো আমি বিচৰা ধৰণে নহয়গৈ সেই ফলাফলে আমাক আন এটা পাকচক্ৰত পেলাই দিয়ে সেয়া হ'ল নিজকে দুখ দিয়া আৰু নিজকে দুখ দিয়া এই প্ৰৱণতা আহে বেছিকৈ কৰা এনালাইসিসৰ পৰা সিদ্ধান্ত লওঁতে বেছি সময় লগা আপুনি যদি চিন্তা বেছিকৈ কৰে তেনেহলে যিকোনো সিদ্ধান্ত লওঁতে আপোনাৰ সময় বেছি লাগিব ডাঙৰ ডাঙৰ সিদ্ধান্ত লওঁতে বাৰু সময় লগাৰ কথাটো ঠিকে আছে বহুতকে তেনে সময় লাগে কিন্তু বেছিকৈ চিন্তা কৰাটো অভ্যাসত পৰিণত হ'লে ই আপোনাৰ জীৱনটো অশান্তিময় কৰি তুলিব সৰু সৰু কথাবোৰটো যদি আপুনি বেছিকৈ চিন্তা কৰি সিদ্ধান্ত ল'বলৈ যায় তেতিয়া আপোনাৰ বহু কাম কৰাই নহ'ব লগতে যিবিলাক দৈনন্দিন সিদ্ধান্ত অটোমেট কৰিব পাৰি সেইবোৰো যদি আপুনি বাৰে বাৰে চিন্তা কৰি ল'বলৈ যায় জীৱনটো বিৰক্তিকৰ হৈ পৰিব কোনোবা মানুহ এজনক লগ কৰিবলৈ যোৱাৰ আগতে যদি আপুনি বাৰে বাৰে সেই কথাটোকে চিন্তা কৰি থাকে তেনেহলে আপোনাৰ বাকি সকলো কাম থাকি নাযাবনে আপুনি যদি গা ধোৱাৰ নিচিনা সৰু কথা এটাও চিন্তা কৰিহে ঠিক কৰিব লাগে তেনেহলে এটা সময়ত সেয়া কৰি কৰি আপোনাৰ ভাগৰ নালাগিবনে লগতে যদি আপোনাৰ মনত আত্মবিশ্বাস কম হৈ আছে বা আত্মসন্দেহ আছে তেতিয়া সৰু সৰু কথাবোৰকে বাৰে বাৰে ভাবি আপুনি নিজৰ মূল্যৱান সময়বোৰ নষ্ট নকৰিবনে তাৰ পৰা আপোনাৰ কিবা লাভ হ'ব জানো অলপ সময় চিন্তা কৰক বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আপুনি নিশ্চয় চিন্তা কৰি ল'ব লাগিব কিন্তু চিন্তাহে কৰিব লাগে দুশ্চিন্তা নহয় আৰু অযথা বেছি চিন্তা কৰি নিজকে পেৰালাইজড কৰি পেলাব নালাগে চিন্তা কৰক বেছি চিন্তা নকৰিব আৰু যিবিলাক কথা চিন্তা নকৰাকৈ কৰিব পাৰি দৈনন্দিন যিবিলাক কাম অটোমেট কৰিব পাৰি সেইবিলাক তেনেদৰে চিন্তা নকৰাকৈ কৰাৰ চেষ্টা কৰক অটোমেট কৰাৰ চেষ্টা কৰক যাতে আপোনাৰ সময়বোৰ আৰু শক্তি নষ্ট নহয়